আজি আপুনি মোৰ হাতত যোনটো আইচক্ৰীম দেখিছে নহয়, সেইটো কিহৰ আইচক্ৰীম গম পায়? এইটো আমি জবা ফুলেৰে বনোৱা এটা আইচক্ৰীম হয়, যোনটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি উপকাৰী আৰু তাৰ বনোৱা পদ্ধতিও বহুত বেছি সহজ। এইটো যোনটো জবা ফুল, এইটো আমাৰ ঘৰৰ বাৰীৰ চুকে কোণে হৈয়ে থাকে। যদি নাই তেন্তে ঘৰৰ ওচৰ চুবুৰীয়া ক'ৰবাততো পাবই। তেন্তে সেই ফুলৰ এটা ৰেচিপি আছে, সেই ৰেচিপিটো আপুনি নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এইটো গৰমত। এই ৰেচিপিটোৰ কাৰণে মই ইয়াত 15-20 পাহমান ফুল লৈ লৈছোঁ। এইটো বনোৱা আগত তাৰ বিষয়ে মই আপোনালোকক কিছু কথা ক'ব বিচাৰোঁ, কাৰণ যদি আমি কিছুমান ইউনিক বস্তু বা নতুন বস্তু চাওঁ বা বনাব বিচাৰোঁ বা খাব বিচাৰোঁ, তাৰ আগতে সেইটোৰ বিষয়ে জানি লোৱাটো উচিত হয়, নহয়নে বাৰু? কিন্তু এই ফুলটো যোনটো হয় নহয়, ইয়াৰ মানে বেনিফিটছ বহুত বেছি আছে। এইটো এণ্টি অক্সিডেণ্ট বহুত ভৰপূৰ মাত্ৰাত পোৱা যায় আৰু ব্লাড প্ৰেছাৰক ল' কৰে। আপোনাৰ যদি কলেষ্ট্ৰল আছে সেইটোক কম কৰে, লিভাৰৰ হেল্থৰ কাৰণে বহুত ভাল, হাৰ্টৰ হেল্থৰ কাৰণে ভাল আৰু তাৰ লগতে এইটো কেঞ্চাৰকো প্ৰিভেণ্ট কৰে। মানে কেঞ্চাৰৰ কাৰণেও এইটো বহুত বেছি ভাল আৰু বহুতো গুণাগুণ আছে ইয়াৰ। এতিয়া চাওক, আমি ফুলপাহ কি কৰিলোঁ, গ্লাছ এটাত থৈ গৰম পানী দিছোঁ। গৰম পানী দিয়াৰ লগে লগে আপুনি চাব ফুলৰ যিখিনি কালাৰ আছে নহয়, সেইখিনি পানীত আহি যাব আৰু ফুলটো হেতা পৰি যাব। এনেদৰে আমি 1 মিনিটমান থোৱাৰ পিছত ফুলখিনি উলিয়াই দিম, কাৰণ যিখিনি গুণাগুণ আছে সেইখিনি আমাৰ পানীত আহি গ'ল অলৰেডি। এই ফুলৰ যোনটো উপকাৰিতা আছে তাৰ বিষয়ে যদি আপুনি আৰু জানিব বিচাৰে, আপুনি গুগল কৰিব পাৰে, তাত গোটেই ডিটেইলছ পাই যাব। এতিয়া চাওক, আমি এইখিনি উলিয়াই দিছোঁ। ইয়াত আমি কি কৰিম এতিয়া, এইটো আপুনি দেখিছে ফুলটো আছিলে ৰঙা, কিন্তু ইয়াৰ পানীখিনি হ'ল ক'লা। সেইটো এতিয়া আমি এটা মেজিক কৰিম। একচুৱেলি মেজিক নহয়, চায়েন্স হয়। ইয়াত আমি নেমু ৰস এড কৰিম আৰু চাব এইটো কালাৰ কেনেকৈ আকৌ আগৰ কালাৰলৈ গুচি আহিব। এতিয়া মই ইয়াত কমচে কম 2 চামুচমান নেমুৰ ৰস এড কৰি দিম। এয়া চাওক, ইয়াৰ কালাৰ নিজে নিজে চেঞ্জ হৈ যাব। ভিডিঅ'টো অকণমান কৰোঁতে এংগেলটো এফালে এফালে হৈ গ'ল, সেইটো কাৰণে ক্ষমা কৰিব, কাৰণ ইমান বেছি এটা মানে ইনফৰ্মেটিভ ভিডিঅ'। মই ভাবিলোঁ যে ভিডিঅ'ৰ কোৱালিটি যিয়ে নহওক, কিন্তু সেইটো কথা মানুহে গম পাব লাগে, যাতে আজিৰ যোনটো যুগ হয় চবৰে মানে হেল্থক লৈ কিমান ইছ্যু। যদি হেল্থৰ ভাল কৰা কিবা এটা হয় তেন্তে নিশ্চয় শ্বেয়াৰ কৰিবই লাগে, হয় নাই? এতিয়া চাওক, আমি ইয়াত মিঠাৰ কাৰণে চেনি দিছোঁ। আপুনি যদি চেনি নাখায়, চেনিৰ কিবা যদি চুগাৰ ফ্ৰী অল্টাৰনেটিভ আছে সেইটো ইউজ কৰিব পাৰে, বা মিশ্ৰি বুলি কয় যে সেইটো ইউজ কৰিব পাৰে। এয়া চাওক, এইখিনি এতিয়া ৰেডি আছে। আমি এটা মল্ডত দি দিম। মল্ডত দিয়াৰ পিছত এইটো এটা আইচক্ৰীম হৈ যাব। আৰু এই আইচক্ৰীমটো বহুত বেছি হেল্ডি আৰু টেষ্টো বিৰাট ভাল। এনেই আমি মানে গৰমতো আইচক্ৰীম খাওঁ বাহিৰত বনোৱা, যোনটো বিষয়ে আমাৰ একো জ্ঞান নাথাকে। আমি গম নাপাওঁ কেনেকৈ পৰিস্থিতিত বনিছে, কেনেকৈ বনোৱা হৈছে, চফাকৈ কেনেকৈ কি এড কৰা হৈছে। কিন্তু এনেদৰে আপুনি চফা ধুনীয়াকৈ ঘৰত হাইজিন মেইনটেইন কৰি বনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'ত এটা লাইক কৰি দিব আৰু আমাক কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। আপুনিও নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে দেই। আৰু এইটোৰ বিষয়ে আৰু বেছি জানিবলগীয়া হ'লে আপুনি গুগলো কৰি ল'ব পাৰে। তেন্তে ব'লক নেক্সট ভিডিঅ'ত লগ পাম।